বিজেপিয়ে দেশৰ গণতন্ত্ৰ নিষেধ কৰিব বিচাৰিছে এই মন্তব্য CPI। ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত অনুষ্ঠিত 24তম ৰাষ্ট্ৰীয় মহাধিৱেশনত সংকটৰ গৰাহৰ পৰা দেশখন ৰক্ষা কৰিবলৈ সকলো বাও গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ শক্তিক ঐক্যবদ্ধ হ'বলৈ CPI দলে আহ্বান জনায়। 30 অক্টোবৰত গোলাঘাটত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ গোলাঘাট জিলা পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পিকুমণি দত্তই কয় যে বিজেপি চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ ফলত আজি দেশৰ অৰ্থনীতি ঘোৰ সংকটত নিমজ্জিত। মূল্যবৃদ্ধিয়ে দেশৰ জনতাক কোঙা কৰি পেলাইছে। যুৱক যুৱতীসকল সংস্থাপনহীনতাত বিপৰ্যস্ত। এই সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰখনৰ কোনো স্পষ্ট নীতি নাই। ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোদীৰ বন্ধু আম্বানী আৰু আদানীক দেশৰ সমস্ত সম্পদ গতাই দিবৰ বাবে চৰকাৰখন বদ্ধপৰিকৰ হৈছে। ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য অভাৱনীয়ভাৱে হ্ৰাস হোৱাত দেশৰ অৰ্থনীতি অনিয়ন্ত্ৰিত অৱস্থালৈ আগবাঢ়ি গৈছে। আনহাতে ভোকাতুৰৰ সূচাংকত দেশৰ স্থান বৰ্তমান 121 দেশৰ ভিতৰত 116। একেদৰে সুখী দেশৰ ক্ষেত্ৰত 147খন দেশৰ ভিতৰত ভাৰতৰ স্থান 136। মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ স্থান 189 দেশৰ ভিতৰত 161। এনে তথ্যই বিজেপি চৰকাৰৰ আমোলত দেশৰ অৱস্থা যে একেবাৰে ভয়াৱহ তাৰে ইংগিত বহন কৰিছে বুলি জনায় নেতাদ্বয়ে। শেহতীয়াকৈ অসমত APSCত অসমীয়া ভাষাৰ প্ৰশ্ন কাকত উঠাই দিয়া, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত অসমীয়া বাতৰি উঠাই দিয়া কাৰ্যত ক্ষুব্ধ ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে এনে কাৰ্য পৰিহাৰ কৰিবলৈ দাবী জনায়। নেতাদ্বয়ে কয় যে বিজেপি RSSৰ এনে দেশধ্বংসী কাম কাজৰ বিপৰীতে ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে বিকল্প অৰ্থনৈতিক কাৰ্যসূচী লৈ জনতাৰ মাজলৈ আগবাঢ়ি যাব। সংবাদমেলত উজনি অসমৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত যোৰহাটত উপ ৰাজধানী স্থাপনৰ দাবী উত্থাপন কৰা হয়। সংবাদমেলত গোলাঘাট জিলাৰ সহকাৰী সম্পাদক পৰমানন্দ দাস আৰু যুৱ নেতা হেমন্ত গগৈ অংশগ্ৰহণ কৰে। আমি যোৱা 24, 25, 26 ছেপ্টেম্বৰত শিৱসাগৰ নগৰত পাৰ্টিৰ 24 সংখ্যক যি ৰাজ্যিক সন্মিলন অনুষ্ঠিত কৰিলোঁ, তাত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছোঁ। সেইটো হৈছে যে উজনি অসমৰ যোৰহাটত উপ ৰাজধানী এখন আমাক লাগে। উপ ৰাজধানী এখন এইকাৰণেই লাগে যে আমি দেখিছোঁ যে হোৱাইটবেৰী মেডিকেল কলেজ প্ৰথম যেতিয়া প্ৰতিষ্ঠা হ'ল, তাৰ পৰৱৰ্তী সময়ছোৱাত হোৱাইটবেৰী মেডিকেল কলেজৰ পাছত ডিব্ৰুগড় মেডিকেল কলেজ হ'ল। আৰু ডিব্ৰুগড় মেডিকেল কলেজ সেই সময়ত অসমৰ ভিতৰত সকলোতকৈ ভাল মেডিকেল কলেজ আছিল আৰু তাৰ চিকিৎসা সাংঘাতিক ধৰণে ভাল আছিলে। দ্বিতীয়তে তাৰ পাছত আপোনালোকে চাওক যে তিনিচুকীয়াত এটা বিজনেছ হাব আছিলে। তিনিচুকীয়া কেন্দ্ৰ কৰি এটা ব্যৱসায় চলিছিলে খুব ডাঙৰ ধৰণে। উজনি অসমৰ পৰা আৰম্ভ কৰি নেফা সেই সময়ৰ বিজনেছ তিনিচুকীয়া কেন্দ্ৰ কৰি চলিছিলে। কিন্তু যেতিয়া ৰাজনৈতিক গুৰুত্বটো বেছিকৈ গুৱাহাটীলৈ গুচি গ'লগৈ, দিছপুৰলৈ গ'লগৈ, লগে লগে এই গোটেই কথা বতৰাবোৰ সলনি হ'বলৈ আৰম্ভ কৰিলে। আজিৰ তাৰিখত ডিব্ৰুগড় মেডিকেল কলেজখনৰ অৱস্থা খুব বেয়া। যিটো আমাৰ বিজনেছ হাব আছিলে উজনি অসমৰ কাৰণে তিনিচুকীয়াত, সেইটো এক প্ৰকাৰ নোহোৱা হ'ল। গতিকে এই গোটেই কথা বতৰাবোৰ সন্মুখত আছে। অসমৰ উজনি অসমৰ অৰ্থনীতি মূলতঃ ক্ষুদ্ৰ চাহ খেতিয়কক লৈ নিৰ্ভৰ কৰি আছে। যিবোৰ গাৰ্ডেনছ আছে সেই বৃহৎ বাগিচাবোৰো ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চলি আছে। গতিকে উজনি অসমৰ যোৰহাটত এখন উপ ৰাজধানী হ'লে তাত এখন ডাইৰেক্টৰেটো আমি দাবী কৰিছোঁ স্মল টি গ্ৰ'ৱাৰ্ছৰ কাৰণে, এখন ডাইৰেক্টৰ হওক। আৰু এই বিষয়টো আমাৰ প্ৰয়াত নেতা কমৰেড প্ৰমোদ গগৈ যেতিয়া তেখেত কেবিনেট মিনিষ্টাৰ আছিলে, তেতিয়াও তেখেতে কৈছিলে যে যোৰহাটত এখন মিনি ছেক্ৰেটেৰিয়েট হ'ব লাগে। ইতিমধ্যে ভাৰতবৰ্ষত কেইবাখনো ৰাজ্যত আছে, যেনে মহাৰাষ্ট্ৰত এখন এছেম্বলি বম্বেত বহে, এখন এছেম্বলি নাগপুৰত বহে, জম্মু কাশ্মীৰত এখন এছেম্বলি জম্মুত বহে, এখন এটা ছেশ্যন কাশ্মীৰত বহে, শ্ৰীনগৰত বহে। গোলাঘাটৰ পৰা মৃদুল গোস্বামী ৰিপৰ্ট, নিউজ মেগনেট NE।